Good morning, friends. মই আছো এতিয়া গোখাইগাঁও ৰেলৱে ষ্টেচনত গৈ আছো কোচবিহাৰ ৰাস মেলা চাবলৈ। মোৰ লগত আছে মোৰ ফ্ৰেণ্ডছ। আজি হ'ব পুৰা ধামাকা। আপোনালোকে ৰাজবাৰী গাইজ এতিয়া আহি পালোঁ চামুকতলা ৰোড। তো ইয়াত ট্ৰেইনখন ৰখিছে, তো আমি ষ্টেচনত অলপ নামি আহিলোঁ। তো আমাৰ ফ্ৰেণ্ডছবিলাকক চাওক চেল্ফি তোলাত ব্যস্ত হৈ আছে। যেতিয়া বিয়া হয় তেতিয়াও ইমান ফটো নুঠে। আমাৰ ফ্ৰেণ্ডছবিলাক যিমান ফটো উঠি আছে চাওক। ভাবি আছে সিহঁতৰ বিয়া হৈ আছে নেকি, আজি ৰিচেপশ্যন নেকি, এনেকুৱা ভাবি আছে। মেইন এইটো গাইজ আমি ফাইনেলি আহি পালোঁ কোচবিহাৰৰ ৰাস মেলা। এতিয়া মেলাত বহুত ভিৰ হৈ আছে চাওক আপোনালোকে। আৰু মেলাত কি বস্তু আছে গোটেই বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। ভিডিঅ'টো একেলগে চাব আপোনালোকে। মেলাত বহুতো বস্তু চাবলগীয়া আছে। ডাঙৰ নাগৰদলা আছে, সৰু নাগৰদলা আছে, আৰু চাওক ট্ৰেইন গৈ আছে। ট্ৰেইন মেলাত কেনেকুৱা এনজয় কৰি আছে, তামাম এনজয় কৰি আছে। ইহঁতৰে দিন মেলাত হুলস্থুল কৰি আছে, মজা একদম চাওক। মেলাত বহুত কেইটা নাগৰদলা আছে। ডাঙৰ নাগৰদলা দুটা আছে, আৰু আটাইতকৈ ডাঙৰ নাগৰদলাৰ ওচৰত আমি আহি পালোঁ। আৰু ভিৰ চাওক, এতিয়া টিকেট কাটিব নোৱাৰা হৈছোঁ, ইমান ভিৰ। এতিয়া নাগৰদলাৰ টিকেট কাউণ্টাৰৰ ওচৰত আহি পালোঁ, বহুত ভিৰ হৈছে চাওক। মোৰ লগত আছে মোৰ ফ্ৰেণ্ডছ, টিকেট ল'ব পৰা নাই এতিয়ালৈকে চাওক, বহুত ভিৰ। মই ভাবা নাই মেলাত ইমান মানুহ হ'ব চাওক, ইমান মানুহ, ইমান ভিৰ হৈছে চাওক। মই ভাবা নাছিলোঁ, বিদ্যা কৈছে ইমান মানুহ ভবাই নাই চাওক। এতিয়া আমি ব্ৰেক ডান্সত উঠিবলৈ গৈ আছোঁ। এতিয়া আমি যাম ফুৰি ফুৰি মজা লাগিব এতিয়া, মজা। গাইজ এতিয়া আমি তলত উঠিবলৈ গৈ আছোঁ। টিকেট লৈ ল'লোঁ, এতিয়া উঠাৰ কাৰণে ৰেডি হৈ আছোঁ। ফাইনেলি তলত উঠিলোঁ গাইজ, এতিয়া ওপৰত উঠি আছোঁ চাওক। মজা হৈ আছে আমাৰ। লাষ্টত উঠিলোঁ, উঠি গাইজ মূৰ ঘূৰাই আছে, একদম মূৰ ঘূৰাই আছে। ফুলৰ দোকানত আহি পালোঁ, ইয়াত বিভিন্ন ধৰণৰ ফুল আছে। আপোনালোকক দেখুৱাই আছোঁ গাইজ কি কি ফুল আছে।
এতিয়া আচাৰৰ দোকানত আহি পালোঁ। আচাৰৰ দোকানত আচাৰ আছে বিভিন্ন ধৰণৰ আৰু আছে পাপৰ। দাদা ইয়াতে কি কি ধৰণৰ আচাৰ আছে? বহুত ধৰণৰ না? কিমান টকা 100 গ্ৰাম? 40 টকা।